বন্ধুসকল আপোনালোকে সৰ্বপ্ৰথম গুগল ব্ৰাউজাৰ ওপেন কৰিব। গুগল ব্ৰাউজাৰ ওপেন কৰাৰ পাছত আপোনালোকে www.artps.com মাৰিব। এই সাৰ্চ কৰাৰ পাছত আপোনালোকে সৰ্বপ্ৰথম ইয়াত ওপৰত এটা পেজ আহে অসম চৰকাৰ। এই পেজটোত আপোনালোকে ক্লিক কৰিব। তাৰ পাছত আপোনালোকৰ আগত এনেকুৱা এটা পপ আপ উইন্ডোজ আহে, এই ক্লোজ কৰি দিব। ক্লোজ কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, লগইন অপচনত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগইন অপচনত ক্লিক কৰিব, আপোনালোকে লগইন ফৰ আদাৰ সাৰ্ভিসত ক্লিক কৰিব। যেতিয়া লগইন ফৰ আদাৰ সাৰ্ভিসত ক্লিক কৰে, মই কিছু সময় পাছত আগতে মই অন কৰিছিলো, আকৌ মই গৈ আছো কাৰণ মই ক্লোজ কৰা নাই, লগ আউট কৰা নাছিলো। মই আপোনালোকক দেখুৱাই আছো। ক্লোজ কৰিলো আৰু মই এতিয়া লগইন কৰিম। আচ্ছা, আহি গ'ল। আপোনালোকে ইয়াত আপোনালোকে জিমেইল দিব। তাৰপিছত যিটো জিমেইল আছে আপোনালোকে একাউণ্ট ক্ৰিয়েট কৰিছিলে, তাৰপিছত সেই পাছৱৰ্ডটো দিব। আপোনাৰ সেই পাছৱৰ্ডটো দিয়াৰ পাছত আপোনালোকে ইয়াত যিটো কেপচাৰ কোড, এই কেপচাৰ কোডটো আপুনি দিব 867713। কেপচাৰ কোড দিয়াৰ পাছত লগইন অপচনত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগইন হৈ যাব সেই পেজটোলৈ, নতুন এটা উইন্ডোজ খুলি আহিব। তাৰপিছত মই আপোনালোকক দেখুৱাই আছো কেনেকৈ এপ্লাই কৰিব লাগে। মোৰ আজি অলপ নেটটো স্লো। আচ্ছা, এনেকুৱা পেজ যেতিয়া ওপেন হ'ল, তাৰপিছত আপোনালোক এই তিনিটা অপচনত ক্লিক কৰিব লাগে, তিনিটা ডটত। তাৰপিছত আপোনালোকে এপ্লাই ফৰ সাৰ্ভিসত ক্লিক কৰিব। এপ্লাই ফৰ সাৰ্ভিসত ক্লিক কৰাৰ পাছত ভিউ অল সাৰ্ভিস এভেইলেবলত ক্লিক কৰিব। যেতিয়া আপোনালোকে ভিউ অল সাৰ্ভিস এভেইলেবলত ক্লিক কৰিব, তাৰ পাছত আপোনালোকৰ আগত নতুন এটা উইন্ডোজ ওপেন হ'ব। যেতিয়া আপোনালোকৰ আগত এনেকৈ এটা নতুন পপ আপ এটা আহি গ'ল, নতুন উইন্ডোজ, তাৰ পিছত আপোনালোকে ইয়াত শো বুলি আছে, ইয়াত শোত আপোনালোকে 100 কৰি দিব যাতে আপোনালোকক পুনৰবাৰ সুবিধা হয়। এতিয়া আপোনালোকে ইয়াৰ পৰা চাৰ্টিফাইড কপি এপ্লাই কৰিব পাৰিব। মই ইয়াত সাৰ্চ কৰিম চাৰ্টিফাইড কপি লিখাৰ লগে লগে ইয়াত আহিব চাৰ্টিফাইড কপি ৰেজিষ্টাৰ ডেট, চাৰ্টিফাইড কপি মিউটেশন অৰ্ডাৰ, চাৰ্টিফাইড কপি জবানবন্দী। এইবোৰ গৈছে কিছুমান কাৰ্বি আংলং আছে, কিছুমান ৰেভিনিউ ডিপাৰ্টমেণ্ট মেনেজমেণ্ট ডিপাৰ্টমেণ্ট আছে, এনেকৈ আছে। যেতিয়া ঠিক আছে, মই আপোনালোকক এতিয়া দেখুৱাই আছো চাৰ্টিফাইড কপি অফ ৰেজিষ্টাৰ ডেট, ৰেজিষ্টাৰ চাৰ্টিফাইড কপি কেনেকৈ উলিয়াব পাৰি, তাৰ কাৰণে আবেদন কেনেকৈ কৰি মই দেখুৱাই আছো। যেতিয়া তাত ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনাৰ আগত এটা নতুন পপ আপ উইন্ডোজ ওপেন হ'ব। ইয়াত উইন্ডোজ যেতিয়া ওপেন হ'ব, যেতিয়া আপোনালোকে এই ওপেন হৈ আছে, মোৰ অলপ নেট স্লো, গতিকে মই আপোনালোকক দেখুৱাই আছো। অলপ মোৰ নেট স্লো আহি গ'ল। আচ্ছা, ইয়াত আকৌ this service has moved to new versions, so click here apply for the service। নতুন এটা ভাৰ্চনলৈ এতিয়া লৈ যাব। ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আছে সিটিজেন লগইন আৰু PFC লগইন। আপোনালোকে সিটিজেন লগইনত ঠিকে আছে। আপোনালোকে ইয়াত আপোনাৰ নিজৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিব। যদিও মই আপোনালোকক মোৰ নিজৰ মোবাইল নাম্বাৰ দেখুৱাব নোৱাৰো, তো মই ভিডিঅ'টো ক্লোজ কৰি আপোনালোকক মই দেখুৱাই আছো। আপোনালোকে যেতিয়া সেন্ড OTP-ত ক্লিক কৰিব, সেন্ড OTP-ত ক্লিক কৰাৰ পাছত OTP আহিল। তাৰপিছত আপোনালোকে এতিয়া কৰিব লাগে সাবমিট OTP। আপোনালোকে OTP সাবমিট কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আছে প্ৰাপ্তি নিৰ্দেশ সময়সীমা। আপোনাৰ ইয়াত লিখা আছে the certified will be delivered within 10 days for application। আপোনাৰ প্ৰমাণপত্ৰ 10 দিনৰ ভিতৰত অথবা সাধাৰণ 3 দিনৰ ভিতৰত জৰুৰীকালীনভাৱে প্ৰদান কৰা হ'ব। ইয়াত কিছুমান নিৰ্দেশনা দিয়া আছে, গতিকে মই এইবোৰ পঢ়ি নাথাকো, আপোনালোকে নিশ্চয় জানেই অথবা চাব আপোনালোকে। আচ্ছা, মই ইয়াত লিখো এতিয়া আবেদনকাৰীৰ নাম লিখিলো। আবেদনকাৰী লিংগ দিব লাগিব, এতিয়া মেল, আৰু এইখিনি দিয়াৰ পিছত আবেদনকাৰী ইমেইল এড্ৰেছটো দিব লাগিব। আবেদনকাৰী ইমেইল এড্ৰেছটো দিলো। আপোনাৰ ঠিকনাটো দি দিব। ঠিকনাটো দিয়া হ'ল। তাৰপিছত আপোনাৰ সম্পৰ্ক ব্যক্তি, আপোনালোকে প্ৰথম পক্ষ, দ্বিতীয় পক্ষ, তৃতীয় পক্ষ না নিজেই, সেইটো আপোনালোকে নিজে জানিব। ধৰি লওক মই নিজেই নহয়, মই ফাৰ্ষ্ট পাৰ্টি হয়,
মিন্স মই মাতি লৈছোঁ, মই লোৱা নাই, মোৰ দেউতাই লৈছিল। আচ্ছা, ইয়াত আপোনাৰ বাহক পঞ্জীয়ন ঠিকে ক্লিক হৈ আছে। নথিৰ ক্ৰমিক সংখ্যা মানে যিটো ৰেজিষ্টাৰ চেল ডিডৰ যিটো ক্ৰমিক নম্বৰ আছিলে, এটা ডিড নম্বৰ আৰু এটা চেল ডিড নম্বৰ থাকে। এটা ডিড নম্বৰ চেল ডিড নম্বৰ থাকে আৰু এটা থাকে চিৰিয়েল নম্বৰ। সেই চিৰিয়েল নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত যিটো বছৰ, সেই বছৰটো আপোনালোকে ইয়াত বহাই দিব। যেনে মই 2071 আচ্ছা, মোক লাগে আৰ্জেণ্ট, আৰু মই ইয়াত জিলা সিলেক্ট কৰিম। মোৰ হৈছে কামৰূপ মেট্ৰ' সিলেক্ট কৰিলোঁ আৰু লোকেশ্যন সাব ৰেজিষ্টাৰ অফিচ ক্লিক কৰিলোঁ। তাৰপিছত নেক্সট, মই য়েছ ক্লিক কৰিছোঁ। আচ্ছা, নেক্সট ক্লিক কৰাৰ লগে লগে এতিয়া চাওক, মই এইটো ছাবমিট কৰি দিম। যেতিয়া মই এই ছাবমিট কৰিম, মোৰ ছাবমিট কৰা একনলেজমেণ্ট ৰিচিপ্ট আহিব। সেই একনলেজমেণ্ট ৰিচিপ্ট মই কিছুদিন পাছত মই কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ গৈ PFC ব্ৰাঞ্চত যোগাযোগ কৰি আৰু তাৰপাছত মই সেই কালেক্ট কৰি মই লৈ আহিম মোৰ চাৰ্টিফাইড কপিটো। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।